10, 12 বা ডিগ্ৰী পাছ নেকি তেন্তে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। SSC 3000 প্লাছ জব ভেকেঞ্চি আপোনালোকে ৰিলিজ কৰিছে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে কেৰিয়াৰ আপডেট ইউটিউব চেনেল। মই আজি আপোনালোকৰ নতুন নটিফিকেশ্যনৰ কথা ক'ব গৈছোঁ, য'ত নেকি আপোনালোকে নটিফিকেশ্যন ৰিলিজ কৰিছে SSC ফালৰ পৰা। আৰু পষ্টৰ নাম হৈছে আপোনাৰ চিলেকশ্যন পষ্ট হয়, য'ত আপোনালোকৰ 3000 প্লাছ ভেকেঞ্চি আছে। আৰু এপ্লিকেশ্যন মতে আপোনালোকৰ অনলাইন হ'ব আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 13 এপ্ৰিলৰ পৰা হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 4 তাৰিখলৈ হ'ব। আপোনালোকৰ ভেকেঞ্চি ডিটেইলছ কৈ দিছোঁ। SC কাষ্টৰ কাৰণে আপোনালোকৰ 346টা পোষ্ট আছে আৰু ST কাৰণে 185টা পোষ্ট আছে। OBC কাৰণে আপোনাৰ 667টা পোষ্ট আছে আৰু আনৰিজাৰ্ভৰ কাৰণে 1534টা পোষ্ট আছে আৰু EWS ৰ কাৰণে 271টা পোষ্ট আছে। এতিয়া মই আপোনালোকক এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ। আপোনালোকে মেট্ৰিক লেভেল পাছ কৰা হ'ব লাগিব, 10 পাছ কৰা হ'লে হ'ব। আপুনি 12 পাছ কৰা হ'লেও এপ্লাই কৰিব পাৰিব আৰু বেচেলৰ ডিগ্ৰীৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এনি ষ্ট্ৰীমৰ পাছ কৰি হ'ব আৰু এজ লিমিট আপোনালোকৰ 18 প্লাছ লাগিব। আপোনালোকৰ এইটো বেছিক হয় আৰু চব পোষ্টৰ কাৰণে ভেৰি কৰিব। কিছুমানৰ 28 বছৰ হ'ব, কিছুমানৰ 30 বছৰ হ'ব। এজ ৰিলেক্সন আপোনাৰ SC ST কাৰণে 5 বছৰ পাব, OBC কাৰণে 3 বছৰ পাব, PWD কাৰণে 10 বছৰ পাব আৰু PWD OBC কেটেগৰী কাৰণে 13 বছৰ পাব, PWD SC ST কাৰণে আপোনাৰ 15 বছৰ পাব আৰু এক্স চাৰ্ভিছ মেনৰ কাৰণে আপোনাৰ 3 বছৰ পাব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ আনৰিজাৰ্ভ আৰু OBC কাৰণে আপোনালোকে 100 rupees পে কৰিব লাগিব। SC ST PWD ওমেন আৰু এক্স চাৰ্ভিছ মেনৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে পেমেণ্ট অনলাইন UPI দিব কৰিব লাগিব। আপোনালোক মই চিলেকশ্যনৰ প্ৰচেছৰ কথা কৈ দিছোঁ। প্ৰথম আপোনালোকৰ কম্পিউটাৰ বেছ হ'ব CBE আৰু তাতে আপোনালোকৰ এক্সাম হ'ব। জেনেৰেল ইণ্টেলিজেন্স আপোনালোকৰ 25টা কুৱেশ্যন আহিব আৰু 50 মাৰ্ক থাকিব আৰু জেনেৰেল এৱাৰনেছ কোৱান্ট এপ্টিটিউড আৰু ইংলিছৰ কাৰণে চবতে 25টাকৈ কুৱেশ্যন থাকিব। এটা কুৱেশ্যনত 2 মাৰ্ককে থাকিব আৰু টোটেল আপোনালোকৰ 200 মাৰ্কৰ কুৱেশ্যন আহিব আৰু টাইম আপোনালোকক 60 মিনিট দিব আৰু আপোনালোকৰ নিগেটিভ মাৰ্ক 0.5 থাকিব, মানে এটা ভুল হ'লে আপোনালোকৰ 0.5 মাৰ্ক কাটিব আৰু এক্সাম আপোনালোকৰ হিন্দী আৰু ইংলিছ দুইটা লেংগুৱেজতে কণ্ডাক্ট কৰা যাব। আৰু এডুকেশ্যনেল প্ৰচেছ হ'ল আপোনালোকৰ যোনটো স্কিল টেষ্ট হয়। যদি আপোনালোকে ডাটা এণ্ট্ৰি কাৰণে টাইপ কৰা মানে এপ্লাই কৰে তেন্তে আপোনালোকৰ টাইপিং স্কিল চাব আৰু আপোনালোকৰ নৰ্মেলাইজেশ্যন হ'ব। আপোনালোকক মই এক্সাম চেণ্টাৰ কথা কৈ দিছোঁ, য'ত নেকি নৰ্থ ইষ্ট ৰিজিয়নৰ কাৰণে হয়। আপোনালোকে এইখিনি চাই ল'ব। আপোনালোকৰ অসমৰ কাৰণে দিছপুৰ মৰিগাঁও হয় আৰু বাকী যোৰহাটো আছে। আপোনালোকে এইবিলাক চাই ল'ব, যোনটো আপোনালোকৰ ওচৰৰ লোকেশ্যন হয় সেই লোকেশ্যন আপোনালোকে এপ্লাই কৰিব। মই এতিয়া আপোনালোকক অফিচিয়েল নটিফিকেশ্যন দেখুৱাই দিছোঁ, য'ত নেকি আপোনালোকে দেখিছে যে SSC বেনাৰ আছে। মই ইয়াত আপোনালোকক ভেকেঞ্চিখিনি দেখুৱাই দিছোঁ। আপোনালোকে ভেকেঞ্চিখিনি দেখিছে, য'ত নেকি আপোনালোকে যোনটো পেজত আছে সেই পেজটো হ'ল আপোনালোকৰ ইয়াত দেখিছে যে আপোনালোকৰ ভেকেঞ্চিৰ নাম লিখা আছে আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনখিনি লিখা আছে আৰু কোনটো কিমান পোষ্ট আছে ইয়াত আছে। আপোনালোকে চাই ল'ব, কাৰণ মই ইয়াত আপোনালোকক দেখাব নোৱাৰিম, কাৰণ আপোনালোকে ইয়াত 75 পৰা 129 পেজলৈ আপোনালোকৰ গোটেই ভেকেঞ্চি ডিটেইলছে আছে। চ' বহুত পেজ হ'ব আৰু ভিডিঅ'টো বহুত লং হৈ যাব। চ' মই আপোনালোকক লাষ্ট পেজটো দেখুৱাইছোঁ। আপোনালোকে ইয়াত চাব পাৰে ST কাৰণে কিমান পোষ্ট আছে আৰু টোটেল কিমান পোষ্ট আছে। মই আপোনালোকক ইম্পৰ্টেণ্ট ডেটছৰ কথা কৈ দিছোঁ, য'ত নেকি ষ্টাৰ্টিং আমাৰ 13 এপ্ৰিল পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 4 মে'লৈ হয়। চ' আপোনালোকে এপ্লাই কেনেকৈ কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এইটো লিংকত ক্লিক কৰিব আৰু লগ ইন কৰিবৰ কাৰণে এইটো লিংকত ক্লিক কৰিব। বন্ধুসকল, মই এই চেনেলটোতে আপোনালোকে এপ্লাই কেনেকৈ কৰিবলৈ সেই ভিডিঅ'টো দি দিম। যদি আপোনালোকে নতুনকৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।